নমস্কাৰ। আজি আমি ক্লাছ 9ৰ ত্ৰিভুজৰ সৰ্বসমতাৰ বিষয়ে আমি আলোচনা কৰিম। এইটো সপ্তম অধ্যায়ৰ পাঠত আছে। ত্ৰিভুজৰ সৰ্বসমতা বুলি কওঁতে প্ৰথমতে আমি সৰ্বসম শব্দটোৱে কি বুজায় সেইটো আমি জানিব লাগিব। সৰ্বসম মানে হৈছে সমান, মানে তাৰ বাহু কোণ গোটেইকেইটা সমান। এতিয়া সমানৰ সৰ্বসমৰ আমি উদাহৰণ ল'ব পাৰোঁ, যেনে সমান ব্যাসাৰ্ধৰ দুটা বৃত্ত সদায় সৰ্বসম হয়। যদি বৃত্তটোৰ ব্যাসাৰ্ধ সমান থাকে তেতিয়াহ'লে বৃত্ত দুটা সদায় সৰ্বসম হয়। ঠিক তেনেকৈ সমান বৰ্গফলৰ বৰ্গ দুটা সদায় সমান হয়। অৰ্থাৎ দুটা বৰ্গ ক্ষেত্ৰফল অথবা কালি, দুটা বৰ্গৰ কালি যদি সমান হয় তেতিয়াহ'লে বৰ্গ দুটা সদায় সৰ্বসম হয়। বা আমি উদাহৰণ হিচাপে ল'ব পাৰোঁ যে দুখন 100 টকীয়া নোট সদায় সৰ্বসম, দুখন 500 টকীয়া নোট বা দুখন 1000 টকীয়া নোট, 2000 টকীয়া নোট সদায় সৰ্বসম। গতিকে ইয়াত আমি ত্ৰিভুজৰ ক্ষেত্ৰত গ'লে আমি জানিব লাগিব এই ত্ৰিভুজ দুটা যদি সদৃশ হ'ব লাগে, সৰ্বসম হ'ব লাগে, তেতিয়াহ'লে ইয়াৰ কি হ'ব লাগিব, নিৰ্দিষ্ট কিছুমান ধৰ্ম আমাৰ সম্পূৰ্ণ হ'ব লাগিব। সেইটো হৈছে প্ৰথম আমি ধৰ্মলৈ গৈছোঁ। প্ৰথম ধৰ্মটো হৈছে কি, বাহুকেইটা যদি প্ৰত্যেকৰে সমান হয় তেতিয়াহ'লে ত্ৰিভুজ দুটা সৰ্বসম হ'ব। অৰ্থাৎ ক্ৰমিক বাহু হ'ব লাগিব। এ বি বাহুটো যদি পি কিউ বাহুৰ সমান হয়, বি চি বাহুটো যদি কিউ আৰ বাহুৰ সমান হয়, আৰু চি এ বাহুটো যদি আৰ বি বাহুৰ সমান হয়, তেতিয়াহ'লে আমি ক'ব পাৰিম যে সেইটো ত্ৰিভুজ দুটা সৰ্বসম। অৰ্থাৎ এই দুটা ত্ৰিভুজ এ বি চি আৰু পি কিউ আৰ সৰ্বসম। গতিকে আমি প্ৰথম যিটো সৰ্বসমৰ চৰ্ত বা ধৰ্ম বা বিধি যি কওঁ, তেতিয়াহ'লে সেইটো আমি মনত ৰাখিব লাগিব বাহু 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 সৰ্বসমতাৰ বিধি, ত্ৰিভুজৰ সৰ্বসমতাৰ বিধি। অৰ্থাৎ ক্ৰমিক বাহুকেইটা যদি সমান সমান হয়, ইয়াত আমি লিখিব পাৰোঁ, যদি এ বি বাহুটো পি কিউৰ সমান হয়, এ বি বাহু সমান পি কিউ, ঠিক তেনেকৈ বি চি বাহু সমান কিউ আৰ, এই বি চি বাহুটো যদি কিউ আৰ বাহু সমান হয়, ঠিক তেনেকৈ চি এ বাহুটো চি এ সমান আৰ পি, তেতিয়া আমি ক'ব পাৰিম যে ত্ৰিভুজ এ বি চি সৰ্বসম ত্ৰিভুজ পি কিউ আৰ। আমাৰ ধৰ্মটো হৈছে বাহু বাহু বাহু। অৰ্থাৎ এইটো আমি লিখিব পাৰিম যে এছ 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 সৰ্বসমৰ বিধি, সৰ্বসমতাৰ বিধি বা ধৰ্ম, যিকোনো এটা কথা লিখিলেই হ'ল। গতিকে প্ৰথম পালোঁ আমি বাহু কোণ বাহু, বাহু বাহু বাহু, অৰ্থাৎ এছ 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 সৰ্বসমতাৰ বিধি। তাৰপিছত আমি 2 নম্বৰ আৰু এটা আমি চৰ্ত পাম, সেইটো হৈছে বাহু কোণ বাহু, বাহু কোণ বাহু। যদি আগৰ দৰে প্ৰথম বাহু দুটা সমান হয়, এ বি বাহু আৰু পি কিউ বাহু সমান হয়, ইয়াৰ মাজৰ কোণ দুটাও সমান হয়, অৰ্থাৎ এ বি আৰু বি চিৰ মাজৰ কোণটো আৰু পি কিউ আৰু কিউ আৰৰ মাজৰ কোণটো, এংগল বি সমান এংগল কিউ হয়। অৰ্থাৎ এ বি সমান পি কিউ, বি চি সমান কিউ আৰ হয়। এটা ভাবি ধৰিলোঁ সমান। আৰু যদি মাজৰ কোণ দুটা সমান হয়, মাজৰ কোণটো আমি ইয়াত মাজত লিখিলে বেছি সুবিধা হ'ব। কোণটো আমি মাজত লিখোঁ, তেতিয়াহ'লে মিলি যাব এংগল বি সমান এংগল কিউ, আৰু ঠিক তেনেকৈ বি চি বাহু সমান কিউ আৰ। এ বি বাহু পি কিউৰ সমান হয়, বি কোণটো কিউৰ সমান হয়। যদি বি চি সমান কিউ আৰ হয়, তেতিয়াহ'লে আমি ক'ব পাৰিম যে এই দুটা ত্ৰিভুজ কি হ'ব, সৰ্বসম হ'ব। অৰ্থাৎ কি চৰ্তত হ'ব, তেতিয়া আমি লিখিম যে বাহু কোণ বাহু, বাহু কোণ বাহু সৰ্বসমতাৰ বিধি। অৰ্থাৎ দুটা ত্ৰিভুজৰ ক্ৰমিক দুটা বাহু সমান যদি হয়, মাজৰ কোণ দুটা যদি সমান হয়, তেতিয়াহ'লে আমি ক'ব পাৰিম যে ত্ৰিভুজ দুটা সৰ্বসম হয়। 3 নম্বৰলৈ যাওঁ আমি। 3 নম্বৰটো আমি পাইছোঁ কোণ বাহু কোণ, কোণ বাহু কোণ সৰ্বসমৰ বিধি। অৰ্থাৎ দুটা ত্ৰিভুজ এ বি চি আৰু আমি পি কিউ আৰ ত্ৰিভুজ লৈছোঁ। ইয়াৰ পৰা আমি যদি ক্ৰমিক দুটা কোণ বাছি লওঁ, প্ৰথমতে এ কোণটো পি কোণটো লৈ লওঁ। যদি এ কোণটো সমান পি সমান হয়, যদি এ পি আৰু পি কিউ সমান হয়, এ বি সমান পি কিউ সমান হয়, ঠিক তেনেকৈ বি কোণটো আৰু কিউ কোণটো সমান হয়। অৰ্থাৎ এযোৰ ক্ৰমিক কোণ আৰু মাজৰ বাহু দুটা যদি সমান হয়, অৰ্থাৎ এ কোণটো পি কোণৰ সমান হয়, এ বি বাহুটো পি কিউৰ সমান হয়, আৰু বি কোণটো কিউ কোণৰ সমান হয়, তেতিয়াহ'লে আমি ক'ব পাৰিম যে ত্ৰিভুজ দুটা সৰ্বসম হয়। অৰ্থাৎ এ বি চি ত্ৰিভুজ আৰু পি কিউ আৰ ত্ৰিভুজ সৰ্বসম। কি চৰ্ত হ'ব, কোণ বাহু কোণ। অৰ্থাৎ আমি লিখিব পাৰিম এ এছ এ, এংগুল চাইড এংগুল সৰ্বসমতাৰ বিধি।
গতিকে আমি তিনিটা পালোঁ। প্ৰথমটো পাইছিলোঁ বাহু 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 সৰ্বসমতাৰ বিধি, দ্বিতীয়টো পাইছিলোঁ বাহু কোণ বাহু সৰ্বসমতাৰ বিধি, আৰু তৃতীয়টো পালোঁ আমি কোণ বাহু কোণ সৰ্বসমতাৰ বিধি। ইয়াৰ পিছত যদি ত্ৰিভুজ দুটা সমকোণী হয়, সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত আমি আৰু এটা বিধি পাওঁ, সেইটো আমি লিখোঁ সমকোণ কৰ্ণ বাহু। অৰ্থাৎ আমি যদি এই দুটা ত্ৰিভুজলৈ লক্ষ্য কৰোঁ, তলৰ ত্ৰিভুজ দুটা আমি যদি চাওঁ, এই দুটা চিত্ৰ আমি চাওঁ, ত্ৰিভুজ DEF আৰু ত্ৰিভুজ STU। STUৰ পৰা কি পাওঁ? STUৰ পৰা আমি কি পাওঁ? যদি সমকোণ হয় তেতিয়াহ'লে আমি কোন সমকোণটো পাম? সমকোণটো ইয়াতে আছে ই কোণ, এংগল ই সমান এংগল টি, এইটো টি লিখিছোঁ। এইটো সমকোণ, সমকোণ মানে 90 ডিগ্ৰী আমি জানো। তাৰপিছত যদি কৰ্ণ দুডাল সমান হয়, কৰ্ণ আমি লিখিছোঁ, ইয়াত লিখিছোঁ DF সমান, তাত পাম আমি SU, কৰ্ণ বা অতিভুজ যি কওঁ। আৰু যিকোনো এযোৰ বাহু সমান হয়, DEST অথবা EFTU। যদি যিকোনো এযোৰ বাহু ল'লোঁ, মই এইটো বাহুৱে ল'লোঁ, DE সমান ST, এইটো যিকোনো এযোৰ বাহু লৈছোঁ। অৰ্থাৎ ইয়াত কি কি সমান হ'ল? সমকোণটো সমান হ'ল, কৰ্ণ সমান হ'ল আৰু বাহু সমান হ'ল। তেতিয়াহ'লে আমি ত্ৰিভুজ দুটা সদৃশ বুলি ক'ব পাৰোঁ, সৰ্বসম বুলি ক'ব পাৰিম। ত্ৰিভুজ DEF সৰ্বাংগসম বা সৰ্বসম ত্ৰিভুজ STU। এইটো কি সৰ্বসমতাৰ বিধি হ'ল? সমকোণ কৰ্ণ বাহু সৰ্বসমতাৰ বিধি। এইটো আমি পালোঁ 4 নম্বৰ। বিশেষকৈ সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰতহে হ'ব এইটো। সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত যদি সমকোণ দুটাটো সমান হ'বই, সমকোণ কৰ্ণ আৰু বাহু এযোৰ যদি সমান হয়, তেতিয়াহ'লে ত্ৰিভুজ দুটা সৰ্বাংগসম হয়। গতিকে ত্ৰিভুজৰ সৰ্বাংগসমতাৰ ধৰ্ম আমি থুলতে 4টা আমি উল্লেখ কৰিলোঁ, আৰু এই 4টা মনত ৰাখিব লাগিব। সাধাৰণ ত্ৰিভুজৰ ক্ষেত্ৰত, অসমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত আমি 3টা পাইছোঁ। সেইটো হৈছে বাহু 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 সৰ্বসমতাৰ বিধি, বাহু কোণ সৰ্বসমতাৰ বিধি, আৰু কোণ বাহু কোণ সৰ্বসমতাৰ বিধি। আৰু সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত আমি পালোঁ সমকোণ কৰ্ণ আৰু বাহু সৰ্বসমতাৰ বিধি। ধন্যবাদ।